ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বাদশ শ্ৰেণীৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ পৰা আন্তৰ্জাতিক সংগঠন বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ নামৰ পাঠ্যৰ পৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। ইতিমধ্যে আমি উক্ত পাঠ্যৰ পৰা ৰাষ্ট্ৰসংঘৰ ক্ৰমবিকাশ বা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নীতি আদিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছোঁ। আজি আমি নিৰাপত্তা পৰিষদ বা ছিকিউৰিটি কাউন্সিলৰ ওপৰত বিশদভাৱে আলোচনা কৰিম। নিৰাপত্তা পৰিষদনো কি বা নিৰাপত্তা পৰিষদৰ ক্ষমতা বা কাৰ্যৱলীসমূহ আদিৰ বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি নিৰাপত্তা পৰিষদটো কি বা ইয়াৰ গঠন সম্পৰ্কে আলোচনা কৰিম। নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰিব পাৰি। সাধাৰণ সভাৰ তুলনাত এই পৰিষদৰ সদস্য সংখ্যা বহুত কম। আৰম্ভণিতে 5জন স্থায়ী সদস্য আৰু 6জন অস্থায়ী সদস্যৰে মুঠ 11জন সদস্যৰে নিৰাপত্তা পৰিষদ গঠন কৰা হৈছিল। কিন্তু এছিয়া আৰু আফ্ৰিকাৰ ভালেমান স্বাধীন দেশ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱাৰ কাৰণে এই দেশসমূহকো নিৰাপত্তা পৰিষদত প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিব লগা হৈছিল। আৰু সেয়েহে 1963 চনদৰ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদক সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈ বৃদ্ধি কৰা হৈছে। 1965 চনৰ পৰা এই সংশোধনী বলবৎ কৰা হৈছে আৰু সেয়েহে এতিয়া নিৰাপত্তা পৰিষদৰ 5জন স্থায়ী সদস্য আৰু 10জন অস্থায়ী সদস্যৰে মুঠ 15জন সদস্য আছে। এই নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই 2 বছৰৰ কাৰণে নিৰ্বাচিত কৰে। অস্থায়ী সদস্য নিৰ্বাচন কৰাৰ বিষয়ত দুটা নীতিৰ ওপৰত গুৰুত্ব দিয়া হ'ল। প্ৰথম, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাত বৰঙণি যোগোৱা দেশৰ মাজৰ পৰাহে অস্থায়ী সদস্যক নিৰ্বাচিত কৰা হয়। দ্বিতীয়তে, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশে যাতে এই পৰিষদত প্ৰতিনিধিত্ব কৰাৰ সুবিধা পায় সেই বিষয়েও দৃষ্টি ৰাখিব লাগিব। যদি আমি এতিয়া নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকলৈ চাবলৈ যাওঁ, গম পাম যে ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, ৰাছিয়া আৰু চীন হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা। নিৰাপত্তা পৰিষদলৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এজনকে প্ৰতিনিধি পঠাব পাৰে। প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰে এটা ভোট থাকে। গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হ'লে স্থায়ী 5জন সদস্য সহ মুঠ 9জন সদস্যৰ সন্মতিৰ প্ৰয়োজন। স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা থাকে আৰু সেয়েহে কোনো গুৰুত্বপূৰ্ণ বিষয়ত স্থায়ী সদস্য ৰাষ্ট্ৰই ভেটো প্ৰয়োগ কৰিলে সেই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানি থোৱাটো ভাল যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ ভেটো প্ৰয়োগৰ ক্ষমতা থাকে। অৰ্থাৎ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহে যদি কোনো এটা বিষয়ত ভেটো প্ৰয়োগ কৰে তেতিয়াহ'লে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়। ৰাষ্ট্ৰসংঘৰ সদস্য নোহোৱা কোনো দেশৰ বিষয়ে নিৰাপত্তা পৰিষদত আলোচনা কৰিলে তেনে দেশৰ প্ৰতিনিধিয়ে পৰিষদত উপস্থিত থাকি আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু তেনে দেশৰ ভোটাধিকাৰ নাথাকে। ইয়াৰ পিছতে আমি নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যৱলীসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি এটা গুৰুত্বপূৰ্ণ কাৰ্যৱলীৰ বিষয়ে আলোচনা কৰিম। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা বা মেইনটেনেন্স অফ পিচ এণ্ড ছিকিউৰিটি হৈছে এটা নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্য। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ দায়িত্ব নিৰাপত্তা পৰিষদক দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ চনদৰ 33 নং অনুচ্ছেদত উল্লেখ কৰা আছে যে বিশ্ব শান্তি আৰু নিৰাপত্তা ব্যাহত হ'ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ'লে বিবাদজড়িত দেশে আলাপ আলোচনা, মধ্যস্থতা নাইবা আন্তঃৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ
মীমাংসা কৰাৰ কাৰণে চেষ্টা কৰিব। কোনো বিবাদ বা পৰিস্থিতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে নে নাই সেই বিষয়েও পৰিষদে অনুসন্ধান কৰিব পাৰিব। আৰু এনে পৰিস্থিতিত বা বিবাদ মীমাংসা কৰাৰ উদ্দেশ্যে পৰিষদে কোনো এটা উপায় অৱলম্বন কৰিবলৈ বিবাদ জড়িত দেশসকলক বা দেশবোৰক নিৰ্দেশ দিব পাৰে। আইন জড়িত বিবাদসমূহৰ যাতে আন্তঃৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে বিচাৰ কৰা হয় সেই বিষয়েও নিৰাপত্তা পৰিষদে দৃষ্টি ৰাখিব লাগে। অৰ্থাৎ নিৰাপত্তা পৰিষদে জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তা যাতে সুৰক্ষিত আৰু সুনিশ্চিত কৰিব পাৰে তাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আমি ইয়াৰ পিছতে চাওঁ, শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ, অৰ্থাৎ নিৰাপত্তা পৰিষদৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী বা ক্ষমতা হ'ল শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ। নিৰাপত্তা পৰিষদে শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ কৰিব পাৰে। নিৰাপত্তা পৰিষদৰ যদিহে বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ কাৰণে আগ্ৰহী নহয়, তেতিয়াহ'লে পৰিষদে তেনে দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু এই শাস্তিমূলক ব্যৱস্থা অৰ্থনৈতিক আৰু সামৰিক দুই ধৰণে হ'ব পাৰে। প্ৰথমতে, শান্তি ব্যাহতকাৰী দেশৰ বিৰুদ্ধে পৰিষদে অৰ্থনৈতিক অনুসন্ধানমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেনে দেশৰ লগত অৰ্থনৈতিক সম্পৰ্ক ছেদ কৰি ৰেলপথ, সাগৰীয় পথ আৰু আকাশী পথ, ডাকতাৰ আদি যোগাযোগৰ মাধ্যমসমূহ বন্ধ কৰিব পাৰে। কূটনৈতিক সম্পৰ্ক আদি ছেদ কৰাৰ কাৰণে সদস্য ৰাষ্ট্ৰসমূহক নিৰ্দেশ দিব পাৰে। এনেবোৰ কামৰ ফলতো যদি শান্তি প্ৰতিষ্ঠা কৰা বা আক্ৰমণ প্ৰতিহত কৰা সম্ভৱ নহয়, তেতিয়াহ'লে নিৰাপত্তা পৰিষদে সামৰিক বাহিনীত সহায় ল'ব পাৰে। ইয়াৰ পিছতে যদি আমি চাবলৈ যাওঁ, নিৰস্ত্ৰীকৰণ বা ডিজআৰ্মামেণ্ট। নিৰস্ত্ৰীকৰণৰ বিষয়তো নিৰাপত্তা পৰিষদৰ দায়িত্ব আছে। নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰপাতি নিয়ন্ত্ৰণৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰে। দেশসমূহৰ আৰ্থিক সম্পদ যাতে অস্ত্ৰ-শস্ত্ৰ বা অস্ত্ৰপাতি বৃদ্ধিতকৈ বেছি খৰচ কৰা নহয় সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে। অৰ্থাৎ দেশবিলাকে যাতে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ নামত অত্যাধিক ধন ব্যয় নকৰে, তাৰ সেই ধনেৰে যাতে দেশৰ আৰ্থিক সম্পদ বৃদ্ধিত বা আৰ্থিক উৎপাদনশীলতা বৃদ্ধিত অৰিহণা যোগায় সেই বিষয়েও নিৰাপত্তা পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে যিহেতু অস্ত্ৰ-শস্ত্ৰৰে কেতিয়াও সমস্যাৰ সমাধান নহয় বা শান্তি প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয়, সেয়েহে অস্ত্ৰ-শস্ত্ৰতকৈ নিৰস্ত্ৰীকৰণে বেছি শ্ৰেষ্ঠ। ইয়াৰ পিছত অৰ্থাৎ শেষত আমি নিৰ্বাচন সংক্ৰান্তীয় ক্ষমতাৰ বিষয়ে আলোচনা কৰিম। নিৰাপত্তা পৰিষদৰ নিৰ্বাচন সংক্ৰান্তীয় দায়িত্ব কিছুমানো থাকে। এই পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্য ভৰ্তি কৰিব পাৰে। কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন। নিৰাপত্তা পৰিষদৰ অনুমোদনৰ মতে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতি নিয়োগৰ বিষয়তো নিৰাপত্তা পৰিষদৰ সন্মতিৰ প্ৰয়োজন। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমি নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী আৰু ক্ষমতাৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি অৰ্থনৈতিক আৰু সামাজিক পৰিষদ লগতে ন্যাসৰক্ষী পৰিষদৰ বিষয়েও আলোচনা কৰিম।